নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ নাম, মানে প্ৰথমৰ পৰা আজিলৈকে যিমানবিলাক ৰাষ্ট্ৰপতি আছিলে সিহঁতৰ নাম মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিলে। তেওঁ কাৰ্যকাল আৰম্ভ হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা। 2 নম্বৰ হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। 3 নম্বৰ হ'ল জাকিৰ হুছেইন। জাকিৰ হুছেইন হ'ল ভাৰতৰ 3 নম্বৰ ৰাষ্ট্ৰপতি। তো ভাৰতৰ 3 নম্বৰ ৰাষ্ট্ৰপতি কোন আছিলে? জাকিৰ হুছেইন। 4 নম্বৰ হ'ল বৰাহগিৰি ভেংকটগিৰি। বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ 4 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। তো ভাৰতৰ 4 নম্বৰ ৰাষ্ট্ৰপতি কোন? বৰাহগিৰি ভেংকটগিৰি। 5 নম্বৰ হ'ল ফখৰুদ্দিন আলী আহমদ। ফখৰুদ্দিন আলী আহমদ ভাৰতৰ 5 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। 6 নম্বৰ হ'ল নীলম সঞ্জীৱ ৰেড্ডি। নীলম সঞ্জীৱ ৰেড্ডি ভাৰতৰ 6 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। তো ভাৰতৰ 6 নম্বৰ ৰাষ্ট্ৰপতি কোন? নীলম সঞ্জীৱ ৰেড্ডি। জ্ঞানী জৈন সিং। জ্ঞানী জৈন সিং ভাৰতৰ 7 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। তো ভাৰতৰ 7 নম্বৰ ৰাষ্ট্ৰপতি কোন আছিলে? জ্ঞানী জৈন সিং। 8 নম্বৰ হ'ল ৰামস্বামী ভেংকটৰমন। ৰামস্বামী ভেংকটৰমন ভাৰতৰ 8 নম্বৰ ৰাষ্ট্ৰপতি আছিল। 9 নম্বৰ হ'ল শংকৰ দয়াল শৰ্মা। শংকৰ দয়াল শৰ্মা। শংকৰ দয়াল শৰ্মা ভাৰতৰ 9 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। 10 নম্বৰ কে.আৰ. নাৰায়ণ। কে.আৰ. নাৰায়ণ ভাৰতৰ 10 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। তো ভাৰতৰ 10 নম্বৰ ৰাষ্ট্ৰপতি কোন? কে.আৰ. নাৰায়ণ। 11 নম্বৰ ডক্টৰ এ.পি.জে. আব্দুল কালাম। এ.পি.জে. আব্দুল কালাম ভাৰতৰ কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিলে? 11 নম্বৰ। তাৰপিছত প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ 12 নম্বৰ ৰাষ্ট্ৰপতি আছিল। প্ৰণৱ কুমাৰ মুখাৰ্জী। প্ৰণৱ কুমাৰ মুখাৰ্জী ভাৰতৰ 13 নম্বৰ ৰাষ্ট্ৰপতি আছিলে। তো 13 নম্বৰ ৰাষ্ট্ৰপতি কোন আছিলে? প্ৰণৱ কুমাৰ মুখাৰ্জী। 14 নম্বৰ ৰাষ্ট্ৰপতি হ'ল ৰামনাথ কোবিন্দ। ৰামনাথ কোবিন্দ কেই নম্বৰ ৰাষ্ট্ৰপতি? 14 নম্বৰ। আৰু বৰ্তমানলৈকে ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি হৈছে। তো আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কিমান নম্বৰ? 14 নম্বৰ। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।